Hello everyone, আজি মই ক্লাস 11 অসমীয়া পাঠ্যপুথিৰ যেটো গৌৰৱ নামৰ চেপ্টাৰ আছে আৰু এই গৌৰৱ নামৰ চেপ্টাৰটো লিখিছিল কালিৰাম মেধি ডাঙৰীয়াই আৰু এই চেপ্টাৰটোৰ যিবিলাক বোৰ্ড কোৱেশ্চন আছে এই বোৰ্ড কোৱেশ্চনবিলাক এই ভিডিঅ'খিনিত দিয়া হৈছে ঠিক আছে আৰু ইয়াৰ যিবিলাক আগৰ যিবিলাক শৰ্ট কোৱেশ্চন আছিল মানে 2 মাৰ্কি আৰু 1 মাৰ্কি বিলাক এইবিলাক আগৰ ভিডিঅ'ত দিয়া হৈছে আৰু কবিৰ পৰিচয়টো দিয়া হৈছে আৰু এই ভিডিঅ'টোত অকল লং যিবিলাক কোৱেশ্চন আছে মানে দীঘল কোৱেশ্চনবিলাক দিয়া হৈছে ঠিক আছে আৰু এটা কথা তোমালোকক ক'ব বিচাৰিছো তোমালোকৰ যিবিলাক কবিতা আছে এই কবিতাবিলাক পঢ়া একেবাৰে সহজ হয় মানে কবিতাৰ যিবিলাক সাৰাংশ আছে নাইবা মূল ভাৱ যেটো কয় আৰু যেটো মানে মেইন বুকত যেটো পাঠবোধ বুলি কয় এইটো পঢ়িলে কিন্তু বহুত মানে এই চেপ্টাৰটোৰ বিষয়ে বহুত নলেজ আহে আৰু এই চেপ্টাৰটোৰ যিকোনো কোৱেশ্চন আহিলে আমাক লিখিব পাৰিম ঠিক আছে সো সেই কাৰণে কবিতা যিবিলাক আছে কবিতাবিলাকৰ সাৰাংশটো পঢ়িব আৰু যিবিলাক গল্প আছে নাইবা গদ্য আছে সেইবিলাকৰ মানে কেইটামান গদ্য আছে এনেকুৱা যেনেকুৱা মগনিয়াৰ এটা গদ্য আছে মানে মগনিয়াৰ গদ্যটোত এটা মানে দৰিদ্ৰ মানুহ আৰু কবিৰে গল্পটোত এটা কাহিনী কৈছে ঠিক আছে এই কাহিনীটো আমাক এবাৰ পঢ়িলে তাৰ পৰা যিবিলাক বোৰ্ড কোৱেশ্চন আছে যিকোনো আহিলে লিখি দিব পাৰিম ঠিক আছে কিন্তু সকলো গদ্যতে মানে সকলো গল্পতে এনেকুৱা নহয় মানে কেইটামান গদ্য আছে যিবিলাকত মানে সাৰাংশৰ লগত প্ৰশ্নবিলাক মানে একেবাৰে মিল নাথাকে ঠিক আছে অলপমান বেলেগকৈ লিখিব লাগে কিন্তু কবিতাবিলাকত আমাক যদি সাৰাংশ পঢ়ো তেনেহ'লে যিকোনো কোৱেশ্চন আহিলে আমাক লিখিব পাৰিম ঠিক আছে তোমালোকৰ ওচৰত এটাই মাত্ৰ অনুৰোধ তোমালোকে যদি এই চেনেলটোত নতুন হৈ আছা তেনেহ'লে তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা যেতিয়া মই নতুন ভিডিঅ' দিম তোমালোকৰ মোবাইলত নটিফিকেশ্যন যাব আৰু তোমালোক চাব পাৰিবা এই ভিডিঅ'টোত অকল লং কোৱেশ্চনবিলাক দিয়া হৈছে ঠিক আছে আৰু পিডিএফৰ লিংকখন ডেসক্ৰিপশ্যনত দিয়া হৈছে যদি তোমালোকে ইচ্ছা কৰা তেনেহ'লে ডাউনলোড কৰি পঢ়ি ল'ব পাৰিবা